সাংগঠনিক সম্পাদক গতিকে মোৰ এটা দায়িত্ব আছে মোক আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই মোক মানে 40টা সমষ্টি ঘূৰিব দিছে গতিকে মই যোৱা সপ্তাহত কচুগাঁও গ'লোঁ চৰাইবিল গ'লোঁ গোচাইগাঁও গ'লোঁ ফকিৰাগ্ৰাম গ'লোঁ তাত আমাৰ UPPLৰ দলৰ মানে 100% মই ৰিজাল্ট আশা কৰিছোঁ কাৰণ কিয় BPFৰ কোনো পাৰ্টিকেই তাত সোমাবলৈ দিয়া নাই আৰু বিশেষকৈ আমাৰ এইবাৰ যিটো মানে মহিলাসকলৰ কাৰণে আঁচনিবিলাক আছে সেইকাৰণে মহিলাবিলাক খুবেই উৎফুল্লিত খুব আনন্দিত হৈছে কাৰণ কিয়নো আজি বহুত বছৰৰ পৰা আমাৰ অকল মহিলাসকলৰ তেওঁলোকে অধিকাৰ পোৱা নাছিলে গতিকে এইটো এটা সুবৰ্ণ সুযোগ আমাৰ এটা পৰিৱৰ্তনৰ সময় আহিছে গতিকে এই পৰিৱৰ্তনৰ সময়তে আমাৰ মহিলাসকলৰ যিবিলাক আঁচনি আছে সেল্ফ হেল্প গ্ৰুপকে ধৰি আপোনাৰ বৃদ্ধ পেঞ্চন গৃহৰ আঁচনি তাৰপিছত আকৌ আপোনাৰ যিসকল বিয়া নোহোৱা ছোৱালীও যে ঘূৰি আহিছে বিভিন্ন ধৰণৰ এনেকুৱা মানে মহিলাসকলৰ কাৰণে আঁচনি আছে গতিকে সেই সকলো আঁচনি লৈ বহুত সপোন দেখিছে মহিলাবিলাকে গতিকে আৰু তাতে লগতে আমাৰ যিখন BTR চুক্তি সেই চুক্তিখনত আমাৰ যিহেতু দৈনন্দিন জীৱনত আমি কেনেকৈ নিজে নিজৰ ভৰিত থিয় হ'ব পাৰিম আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম সেইবিলাকৰ ক্ষেত্ৰত টেক্সটাইলৰ ক্ষেত্ৰত আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং কলেজ হ'ব মেডিকেল কলেজ হ'ব নতুন গতিকে চবেই আশাবাদী আৰু গতিকে সেই সকলোবিলাক আমি সপোন দেখিছোঁ আৰু সকলোৱে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ যোগেৰে আমি মহিলাসকলক আগবঢ়াই লৈ যাব বিচাৰোঁ ফেশ্বন জগতত বহুত বছৰ তেনেকৈ আহিলে এতিয়া আপুনি মানে এই যে এতিয়া যিটো ৰাজনীতিৰ হৈ আপুনি যিটো বৰ্তমান ঘূৰিছে তাত কিবা কি পাৰ্থক্য দেখিছে আপুনি পাৰ্থক্যটো এইটোৱে মই সঁচা কথা ক'ব গ'লে মই 72 চনৰ পৰা আমাৰ ৰোমাঞ্চ স্ক্ৰিপ্টৰ আন্দোলন মই দেখি আহিছোঁ কাৰণ তেতিয়া অবিভক্ত যেতিয়া দৰং জিলা আছিল তেতিয়া মানে আমাৰ ঘৰতে মঙলদৈ মোৰ নিজ মোগলবেচাত ঘৰ হয় মুদেবৰী সমষ্টিৰ তেতিয়া মানে কি আমাক পঢ়া শুনাৰ কাৰণে আমাৰ যিসকল বড়ো ভাই ভনীসকল আছিল সেইবিলাক সকলোতে খেলা ধূলা কাবাডীয়ে হওক মানে একদম গুৱাহাটীৰ পৰা কেলকাতাৰ পৰা আহি যেতিয়া ভাড়া মানে আমাক হায়াৰ কৰি লৈ গৈছিল তেতিয়া আমাৰ দেউতাই মানে মঙলদৈ টাউনতে এটা সৰু ঘৰ ভাড়া লৈ পেলাই মানে আমাৰ সকলোকে খেলা ধূলা গান নাচ চবতে মানে আগবঢ়াই লৈ গৈছিল আৰু তেতিয়াই তাৰমানে জোনাই চিলাপথাৰ এইবিলাকৰ যিবিলাক গহপুৰৰ পৰা মানে বড়ো মানুহবিলাক আহিছিল তেতিয়া মই তেওঁলোকৰ অৱস্থাবিলাক দেখি মানে তেতিয়াৰ পৰা মই এটা সপোন দেখিছিলোঁ যে মই বড়ো জাতিটোক মই আগবঢ়াই লৈ যাম এইটো মোৰ জন্মগত হেৰি মোৰ দেউতা বেছিদিন জীয়াই নাথাকিল কিন্তু মই দেউতাৰ সপোনটো পূৰা কৰিবৰ কাৰণে মই যত্ন কৰিছোঁ আৰু সেই সূত্ৰে মই ক্লাছ 5ৰ পৰা মই কাবাডীয়ে হওক দৌৰতেই হওক বা যিকোনো খেলা ধূলা গান নাচ চবতে মই মঙলদৈ ছোৱালী হাইস্কুলৰ পৰাই মই আগবাঢ়ি গৈছিলোঁ আৰু এতিয়াও মোৰ মানে ভাল লাগে মঙলদৈ ছোৱালী হাইস্কুলত কিৰণ বড়ো বুলি ক'লে মানে চবেই জানে আহি মই তেনেকৈ বিভিন্ন ক্ষেত্ৰত মানে মই মহিলাসকলৰ কাৰণে কাম কৰি আহি আছোঁ আৰু মানে কি বিশেষকৈ মই পিছ পৰি থকা অঞ্চল যিবিলাক ৰিম'ট এৰিয়া সেই সকলৰ মহিলাবিলাকক আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই অনাত মই বেছিকৈ আগ্ৰহান্বিত আৰু তেওঁলোকক মই আনি মানে কিছুমান সৰু প্ৰগ্ৰাম মানে বনাই পেলাই মই সিহঁতক আগবঢ়াই লৈ আহিছোঁ আৰু সেই বস্তুটো মই এটা কিৰণ ফাউণ্ডেশ্যন বুলি এটা মোৰ ফাউণ্ডেশ্যন আজি 10-15 বছৰ আগৰ পৰা আছিলে আৰু মই প্ৰফেশ্যনেলি মানে মই কৰ্মসূত্ৰে মই পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ এগৰাকী মানে কণ্ট্ৰেক্টৰ হয় গভৰ্ণমেণ্ট গতিকে পইচাৰ ফালৰ পৰা অকল সেইটোক মই প্ৰফেশ্যন হিচাপে লৈছোঁ আৰু বাকীখিনি মই মানে সামাজিকভাৱে মই মহিলাসকলক একদম দুৰ্বল মহিলাসকলক অকলশৰীয়া মহিলাসকলক আমাৰ যিটো টেক্সটাইল আমাৰ দখনাই হওক বা আৰণাই হওক যিবিলাক আছে সেইবিলাক মানে মই মানে মানুহক শ্ব' কৰিবৰ কাৰণে যেতিয়া মই লৈ আহিছিলোঁ তেতিয়া মোক দিল্লীৰ পৰা এটা গ্ৰুপে মোক ফেশ্বন ইণ্ডাষ্ট্ৰীৰ ফেশ্বন গুৰুকুল বুলি তেওঁলোকে মোক ইনভাইট কৰিছিল চিলেকশ্যন UPPL চৰকাৰ গঠন হোৱাৰ পিছত যদি তেনেকৈ মানে কাম কৰিব দিয়ে আপুনি কোনটো বাছি ল'ব নিশ্চয় কাম কৰিম কিয় জানেনে মই কৈছোঁ যে মই ইমান দিনে মই মহিলাসকলৰ কাম কৰি থাকোঁতে মই কোনো ৰিকগনিশ্যন পোৱা নাছিলোঁ অসমত যদিও মই কিৰণ বড়ো বুলি ক'লে চবেই চিনি পায় কিন্তু যেতিয়া দিল্লীৰ পৰা মোক এটা তেওঁলোকে স্বীকৃতি দিবৰ কাৰণে যেতিয়া মোক মাতি পঠালে তেতিয়া মোক ছ'চিয়েল ৱৰ্কাৰ নাৰী শক্তি পুৰস্কাৰ মই ঢেৰ কিবাকিবি পাইছোঁ নেশ্যনেলি হওক ইণ্টাৰনেশ্যনেলি হওক মই বহুত পুৰস্কাৰ পাইছোঁ নাৰী সবলীকৰণৰ কাৰণে তাৰপিছত ইভেন মই 98তো মই মহিলা ছেল্ফ হেল্প গ্ৰুপৰ যিবিলাক তেতিয়াতো এইবিলাক নাছিলে আমাৰ ইয়াত আপাৰ আছামত মই ঢকুৱাখানাত মানে সোণালী সূতাৰ প্ৰজেক্ট হিতেশ্বৰ শইকীয়াৰ দিনত মই কাম কৰিছিলোঁ আৰু এটা কথা কোৱা ভাল মই অসম
সদৌ অসম ছাত্ৰ সন্থাৰ যেতিয়া মানে অসম আন্দোলন হৈছিল তাতে মই মহিলা নেত্ৰী হিচাপে মই প্ৰথম লিষ্টত মোৰ নাম আছে গতিকে তেনেকৈ মোৰ এটা আগ্ৰহ বাঢ়ি গৈছিল হেৰি হৈছিল কিন্তু তথাপিও আমাক মানে ৰিকগনেশ্যনটো পোৱা নাছিলোঁ কিন্তু যেতিয়া মই ফেশ্বন ইণ্ডাষ্ট্ৰীত সোমালোঁ নেশ্যনেলি যেতিয়া মই এটা ৰিকগনাইজেশ্যন পালোঁ তাৰপিছত মোক মিছেছ আৰ্থ আমেৰিকা লাছ ভেগাছে মোক নিমন্ত্ৰণ কৰিলে তাৰপিছত মোক ডাৰবানে মিছেছ ইউনিভাৰ্চৰ কাৰণে মাতিলে তাত আচলতে সৌন্দৰ্য প্ৰতিযোগিতা নহয় এগৰাকী নাৰী হিচাপে তাত মানে তেওঁলোকৰ অন্তৰত কি আছে কি নাই সেইবিলাক মানে হেৰি তেতিয়া মই ভাবিলোঁ হাৰে আমাৰ অসমত ইণ্ডিয়াত তেওঁলোকেতো অসম বুলি ক'লে বুজি নাপায় ইণ্ডিয়া বুলি ক'লে বুজি পায় অসম বুলি ক'লে মানে ওৱান হৰ্ণ ৰাইনো এনেকৈ ক'লেহে মানে বুজি পায় তাৰপিছত মোৰ খুব ভাল লাগিলে ভাল লাগি পেলাই মই মানে বিভিন্ন মই এনেই অফিচিয়েলি মই 7খন কাণ্ট্ৰিত গৈছোঁ আৰু সেই গোটেই কাণ্ট্ৰিকেইখনত মানে অকল মই মহিলাসকলক মানে কাম কৰা দেখিছোঁ চাইনাতেই হওক বা ডুবাইতেই হওক বা মালয়েছিয়াতেই হওক হংকঙতেই হওক ডাৰবানতেই হওক লাছ ভেগাছতে তাত মানে মহিলাবিলাকে ইমান বেছি এক্টিভ সেই বস্তুটো মই কিয় আমি ইণ্ডিয়াত মানে অসমত কিয় মই আনিব নোৱাৰোঁ মোৰ মানে তেতিয়াৰ পৰা এটা মানে সপোন দেখি আহি আছোঁ আৰু তাৰপিছত মই দেখিলোঁ মোক গণশক্তিয়ে মোক মাতিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোক টিকেট দিছিলে ঘৰত আহি কিন্তু মই কেতিয়াও ৰাজনীতিত সোমাম বুলি ভবা নাছিলোঁ তাৰপিছত ফাইনেলি যেতিয়া মানে জানুৱাৰী 27 তাৰিখে যেতিয়া মোক নিমন্ত্ৰণ কৰিছিল বিটিআৰ চুক্তিখনৰ হেৰি সময়ত মই তেতিয়া দিল্লীত দূৰদৰ্শনৰ মানে মই এখন চিৰিয়েল কৰি আছিলোঁ যেতিয়া মই নিমন্ত্ৰণ পাইছোঁ তেতিয়া মই ভাবিছোঁ মইনো গৈ কি কৰিম বিশেষকৈ মই ভাষাটো নাজানো কাৰণ কিয় মই ভাষা নাজানাৰ কাৰণে BPF চৰকাৰে মোক কোনো ধৰণৰ ৰিকগনেশ্যন নিদিলে তাৰপিছত বহুত ক্ষেত্ৰত মানে মোক ভাষা লৈ পেলাই কয় কিন্তু মই অলপ হ'লেও জানো মই লেকচাৰ দিব নাজানো তাৰপিছত যেতিয়া মানে কি আৰু মই আমেৰিকাৰ এম্বেচাডৰ আছিলোঁ মই মহিলাসকলৰ কাৰণে কাম কৰিবৰ কাৰণে বুলিং ওমেন আৰু প্ৰিভেনশ্যন অফ ছুইচাইড বুলি দুটা ছাবজেক্ট দিছিল হেৰি আমেৰিকাৰ গভৰ্ণমেণ্টে গতিকে তেওঁলোকৰ হৈ মই যেতিয়া কাম কৰিবৰ কাৰণে BPFৰ বিশেষকৈ মই হাগ্ৰামা মহিলা ছাৰৰ ওচৰত গৈছিলোঁ তেতিয়া ছাৰে তাৰমানে গুৰুত্ব নিদিলে বস্তুটো বুজি নাপালে তেতিয়া মই অকলশৰীয়াকৈ মই কোকৰাঝাৰৰ একদম ভিতৰৰ গাঁওবিলাকত সোমাই মানে মই কিছুমান কাম কৰিছোঁ এইবিলাক ভাবি থাকোঁতে যেতিয়া মই UPPLত দেখিলোঁ যে গোবিন্দ বসুমতাৰী আছে তেওঁতো আমাৰ ঘৰতেই আছিলে তাৰপিছত UG ব্ৰহ্ম ছাৰক মই এগ্ৰিকালচাৰৰ ফিল্ডত মই এগ্ৰিকালচাৰ ৰিলেটেডো গতিকে তাৰপিছত মই ৰণ গৌৰাক লগ পালোঁ গোটেইবিলাক মোৰ সমবয়সৰ আৰু মই তেতিয়া ভাবিলোঁ যে মই এইবাৰ UPPLত সোমাই পেলাই মই নিজে কিয় কাম নকৰোঁ গতিকে মোৰ বেকবনটো যদি ষ্ট্ৰং হয় তেতিয়াহ'লে মই মহিলাসকলৰ কাৰণে কাম কৰিব পাৰিম আৰু এই যিখন বিটিআৰ আমাৰ যিখন আঁচনি তাতে যিহেতু আমাৰ সভাপতি ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু কৈ থৈছে যে মাতৃসকলৰ কাৰণে বিশেষ সুবিধা দিয়া হ'ব গতিকে মই সেইকাৰণে UPPLত জইন কৰি পেলাই এতিয়া মোৰ কাম কৰি ভাল লাগিছে মই বিভিন্ন ধৰণৰ বিভিন্ন জেগাত গৈছোঁ মই মহিলাসকলক মানে অন্ততঃ কিবা এটা মই দিব পাৰিছোঁ আৰু মই ভাবোঁ আমাৰ এই চৰকাৰখনে এখন নিকা দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব লগে লগে ময়ো আমাৰ বড়ো জাতিটোক বিশেষকৈ মানে ভিতৰৰ জনগোষ্ঠী নট অনলি বড়ো মানে ভিতৰৰ জনগোষ্ঠী যিসকল আমাৰ একদম কাপোৰে কানিয়ে মানে খেলাই ধূলাই যিসকল মানে ইমান বেছি আগবাঢ়ি আছে কিন্তু তেওঁলোকক আগবঢ়াই নিয়া কোনো মানে মানুহ ওলোৱা নাই গতিকে মই যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে মই সেইখিনি কাম কৰিম বুলি মই ভাবি গৈ আছোঁ ধন্যবাদ